চহৰৰ প্ৰিয়ংকা আৰু টিনাই গাঁৱৰ বান্ধৱীসকলৰ পৰা কাতি বিহুৰ বিষয়ে কি কি শিকিলে চাওকচোন। অ প্ৰিয়ংকা পালাহি? পালোহি। এয়া কোন হয়? এয়া মোৰ তাৱৈ ছোৱালী টিনা। কিমান দিনৰ মূৰত যে তোমালোকৰ গাঁৱলৈ আহিছো। চহৰৰ ছোৱালী ক'ত গাঁৱলৈ মনত পৰিব? নহয় চহৰৰ পৰিৱেশতকৈ মোৰ গাঁৱৰ পৰিৱেশে বেছি ভাল লাগে। মোৰো। বাকী খুৰা খুৰীহঁতৰ ভালনে? মা দেউতাহঁতৰ ভালেই। ইয়াতে কথা পাতিবানে ভিতৰলৈ যাবা? ব'লা ব'লা। থেংক ইউ। কাতি বিহুলে মাজত আৰু এদিনহে আছে। তোমালোকে নহ'লে এইবাৰ কাতি বিহুত আমাৰ ইয়াতে থাকি যোৱা। আমাৰ চহৰত যে কাতি বিহু একোৱে ভাল নালাগে এইবাৰ নহ'লে আমি ইয়াতে থাকি যাওঁ বুইছা। এতিয়া কথাই পাতি থাকিবা নে আৰু বিহুৰ যা যোগাৰ কৰোঁগৈ ব'লা। ঐ প্ৰণামী আহিলি? মিতালীহঁতৰ ঘৰত প্ৰিয়ংকাহেঁতি আছেহি নহয়। গধূলিকে আহিবি, গাঁও ফুৰিবলৈ যাম সিহঁতৰ লগত। এতিয়া যাওঁ দেই মই। পৰি পালিহি? পালোহি। গাঁও ফুৰিবলৈ যাওঁ ব'ল। ব'ল ব'ল। প্ৰণামী তাকে প্ৰণামী যে এতিয়ালৈকে পোৱাহি নাই। তুলসী পুলি ক'ৰ পৰা আনিবগৈ? আমাৰ ঘৰত নাই নহয়। আমাৰ ঘৰতো তুলসী পুলি নাই নহয়। নহ'লে বিজয় খুৰাৰ ঘৰৰ পৰা আনোগৈ ব'ল, তাত বহুত তুলসী পুলি আছে। তুলসী পুলি আৰু আনি এজনী একোৱে নাজানে। কাতি বিহুৰ সকলো ৰীতি নীতি এইবাৰ তোমালোকক ভালদৰে শিকাই দিম। তেতিয়া তোমালোকে চহৰতো গাঁৱৰ দৰেই কাতি বিহু পালন কৰিব পাৰিবা। এতিয়া আমি বিজয় খুৰাহঁতৰ ঘৰৰ পৰা হ'ব ব'লা। ব'লা ব'লা। যাওঁ দেই। ৰক মোক এৰি থৈ গৈছ যে। দিছে দা। কাক মাৰিব লাগে? কাকো মাৰিব নালাগে। আজি কাতি বিহু নহয়, আমি গধূলিকে সকলোৱে পথাৰত চাকি দিমগৈ বুলি ভাবিছো। সেইকাৰণে আমাৰ বাবে কলমদনুৱা এটা কাটি থৈ দিবাচোন। মোৰ কাম অলপ আছে আগত, মই কামটো কৰি আহো, তাৰপিছত তোমালোক কাটি দিম বাৰু। ঠিক আছে। সন্ধিয়া সময়ত দিলে হ'ব। অলপ আগৰ পৰা আহোঁ, তাৰপিছত তোমালোক কাটি দিম। তোমালোকে লৈ যাবা, নহ'লে মই হ'লেও দি আহিমগৈ। দে না 20 টকা এটা দে, মোক দিব নোৱাৰ নি তই আজি? আজি খুজিছোঁ তোক। এইটো আছে বাৰু, এইটো মোলৈ লৈ আহিবি কিন্তু। খাই আছো আৰু খাব লাগে, অলপ লৈ আহিবি দেই। যা মই কি এইফালে নহয়, এইফালে 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 মই এফালে যাম। এইফালে ক'ত গৈছা? ভালকে যা, ভালকে লাহে লাহে দেই। নাই তুমি পিছত লিম আৰু, এতিয়া নহয় তোমাৰ। কি মানুহ
কাতি বিহুত পথাৰলৈ চাকি জ্বলাবলৈ এইবাৰহে প্ৰথম আহিছোঁ ইমান যে ভাল লাগিছে অঁ মোৰো সোণালী দলিচাৰ পৰা গুটি ধানৰ এখন পথাৰ পোৱাৰ আশাৰে আমি প্ৰতি বছৰে ইয়াত চাকি জ্বলাওহি ঘৰতো চাকি বন্তি জ্বলাবলৈ আছে নহয় ব'লা কাতি বিহুত কি স্কুলতো চাকি জ্বলাই নি অঁ তো আমি প্ৰতি বছৰেই দিওঁহি এইবাৰ পৰা কাতি বিহুত আমাৰ স্কুলতো চাকি জ্বলামগৈ দেই টিনা অঁ আমি এতিয়া সকলোৱে মিলি চাকি জ্বলাওঁ আহা